বাৰীলৈ আহিলোঁ। আমাৰ যিমানবিলাক শাক পাচলি আছে চব আমাৰ বাৰীৰে। বাৰী ছিঙি খাব পাৰি ধুনীয়াকৈ হয়নে। মই সেইকাৰণে এইবোৰ দোৰোণ বন এইফালে ঢেকীয়া এসোপামান ছিঙি লৈছোঁ। আমাৰ মানে শাক পাচলি কিনিবই নালাগে, চব ঘৰে খাব পাৰি বিন্দাছকৈ। গেলা ৰঙালাও চব দিলে কলিতে খাই পেলাই হৈছিলে। কি পালে? কেৰেলা কেইটামান, দাংবডি দুডাল মাটিত বগাইছে দাংবডিবোৰ। ছিঙিলে তাৰপৰা অকণ হেৰি ৰঙালাও দুডাল লৈ আহিছোঁ হেৰি নুন বন অকণ খাম আকৌ ভাজি আলুৰ লগত। আমাৰ বাৰীলৈ ওলাই আহিলে হয় আহা নাই। এইটো কি হ'ব নাজানো দেই, অকণমান পোক খোৱা। পুকীয়া দেখি লৈছোঁ, ডাঙৰ 4-5টামান ওলাব। সৰুখন চব ঢেকীয়া কেইডালমান ছিঙিছোঁ, এইখিনি মই পাইছোঁ 1 মোনা হৈয়ে যায় আৰু এদিনত ওলাই আহিলে। সেইবোৰ মানিমুনি লৈছোঁ, ডাঙৰ মানিমুনি। এইবোৰ খাইছোঁ, নাখাওঁ মই। এইবোৰ খাব লাগে, কেনেকুৱা ভিটামিন। কি ভিটামিন এইটো? এইটো বহুত ভিটামিন। কি হয় নামটো কি? ফুটকলা। ফুটকলা ভিটামিন থাকে নেকি? কি ভিটামিন থাকে ইয়াত? বহুত ভাল বস্তুটো। চব পোকে খাইছে, পকিবলৈ নাপায়। ব'ল।